জৰিয়তে মই এই কাৰ্যসূচীৰ অভ্যৰ্থনা কমিটিৰ সভাপতি হিচাপে সকলোকে নমস্কাৰ যাচিছোঁ। তো আজি আমাৰ 11 আৰু 12 জুলাই চেৰপানগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত কোকৰাঝাৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ 33তম বাৰ্ষিক অধিৱেশন আৰু অহাকালি 12 জুলাই গোটেই BTAD প্ৰাথমিক সন্মিলনীৰ 9ম দ্বিবাৰ্ষিক অধিৱেশন। তাৰে আজি প্ৰথমলানি কাৰ্যসূচী হিচাপে আমাৰ যেটো নেকি সাংগঠনিক পতাকা এইটো পতাকা উত্তোলন হ'ল আৰু পতাকা উত্তোলন কৰিলে আমাৰ কোকৰাঝাৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভানেত্ৰী বাইদেউ মানি মিনুবালা ব্ৰহ্ম বাইদেৱে তাৰ লগে লগেই স্মৃতি তৰ্পণ কৰিলে আমাৰ BTAD প্ৰাথমিক সন্মিলনীৰ মানি সম্পাদক বিকাশ সুবিধি ছাৰে। আৰু এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি পুষ্পাঞ্জলি মাল্য অৰ্পণ কৰিলোঁ আমাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, তাৰপিছত আমাৰ ডক্টৰ ভূপেন হাজৰিকা, আমাৰ জুবিন গাৰ্গ আৰু যোৱা বছৰ আমাৰ এই মহকুমা তথা ৰাজ্যিক কেন্দ্ৰীয় পৰ্যায়ৰ লগত জড়িত থকা এজন সুদক্ষ কৰ্মী তথা আমাৰ কোকৰাঝাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি স্বৰ্গীয় শ্বৰীফ হাছান মহোদয়লৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগে লগে আমাৰ আজিৰ এই দুদিনীয়া কাৰ্যসূচী যিখন মূল তৰণ এইখন আমি ইতিমধ্যে মুকলি কৰিলে আমাৰ সংগঠনৰ লগত জড়িত প্ৰাক্তন কৰ্মী বয়োজ্যেষ্ঠ কৰ্মী আমাৰ এই অঞ্চলৰ সন্মানীয় মানি শ্ৰীযুত বিনোদ চন্দ্ৰ ৰায় ডাঙৰীয়াই ইয়াৰ লগে লগে আমাৰ এতিয়া এই কাৰ্যসূচীৰ লগত জড়িত আছে বৃক্ষৰোপণ কাৰ্যসূচী। আমি বৃক্ষৰোপণ কৰিবলৈ ওলাইছোঁ। তো মই অভ্যৰ্থনা কমিটিৰ সভাপতি হিচাপে এই আজি 11 আৰু আজিৰ পৰা আৰম্ভ 11 আৰু 12 জুলাইত হ'বলগীয়া মহকুমা আৰু গোটেই BTAD ভিত্তিত প্ৰাথমিক শিক্ষক সন্মিলনীৰ যি অধিৱেশন এই অধিৱেশনস্থলীত বৰ্তমান উপস্থিত হোৱা আমাৰ এই অঞ্চলৰ বিশেষকৈ দতমা ব্লকৰ অন্তৰ্গত চেৰপানগুৰি, নেপালপাৰা, লখনাবাৰী, ৰামফলবিল, হাবৰুবাৰী আৰু হকমাবিল এই কেন্দ্ৰৰ সমূহ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী আৰু লগতে ইয়াত উপস্থিত হ'ব পৰা আমাৰ কোকৰাঝাৰ মহকুমাৰ সভাপতি সম্পাদক প্ৰমুখ্যে কৰ্মীবৃন্দ আৰু অহাকালি ইয়াত উপস্থিত হ'ব পৰা আমাৰ গোটেই BTAD প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি সম্পাদক কৰ্মীবৃন্দ আৰু যিসকল প্ৰতিনিধি উপস্থিত হ'ব সকলোকে মই আজিৰ এই প্ৰথম দিনৰ প্ৰথমলানি কাৰ্যসূচীৰ শুভ আৰম্ভণিৰ জৰিয়তে সকলোকে মই অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু মৰম যাচিছোঁ আৰু আশা কৰিছোঁ যাতে আজিৰ এই যিটো আৰম্ভণি আৰু অহাকালি যিটো সমাপ্তি সকলোৰে সহায় সহযোগত যাতে সুন্দৰকৈ আমি এই দুদিনীয়া যিটো অধিৱেশনৰ কাৰ্যসূচী এইটো যাতে আমি সমাপ্তি কৰিব পাৰোঁ তাকে কামনা কৰিছোঁ।